हेलो दोस्तों हे हर मोर घर तो आजिकाली मैं बहुत व्यस्त तो मैं এই ঘৰলৈ মই ভিডিঅ' বনাইছিলে তো বহুত মৰম পাইছিলোঁ বেছি হ'লেও 31K ভিউজ গৈ পাইছে তাৰপিছত লাইকছ 1400 পাইছোঁ আপোনালোকৰ মৰমত তো গাইজ আশা কৰিছোঁ আপোনালোকে বহুত মৰম দিছিলে সেই ভিডিঅ'ত তো এই ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি তো গাইজ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এই ঘৰখন খিৰিকী লগালোঁ খিৰিকী ওপৰতো লগালোঁ ভেণ্টিলেটাৰ লগালোঁ ঠিক আছে তাৰপিছতে প্লাষ্টাৰ কৰালোঁ তলত প্লাষ্টাৰ কৰাইছোঁ তাৰপিছতে মই বৰ্তমানৰ কাৰণে চিৰি লগাইছোঁ কাঠৰ চিৰি মোৰ বৰ্তমান কাঠৰ পাকাৰ চিৰি দৰকাৰ নাই সেইবুলি কাঠৰ চিৰি বৰ্তমান মই লগাই দিছোঁ গাইজ বৰ্তমানৰ কাৰণে মই কেইদিন পাছত মই পাকাৰ লগাই দিম পাকাৰ বনাই দিম তো গাইজ মই প্লাষ্টাৰ কৰিলোঁ খিৰিকী লগালোঁ দৰ্জা বনালোঁ ঠিক আছে তাৰপিছতে মই দেখাবলৈ চেষ্টা কৰিম তো সেই ঘৰত মই আজিকালি বহুত ব্যস্ত মই বহুত কাম কৰি আছোঁ কালাৰ মাৰিছোঁ দৰ্জা কালাৰ মাৰিছোঁ দৰ্জাকেইটা কালাৰ দিছোঁ তাৰপিছতে এই বৰ্ডত কালাৰ মাৰিব বাকী আছে বৰ্তমান তো গাইজ ঘৰটো দেখাবলৈ চেষ্টা কৰিম আগতে মই দেখাইছোঁৱেই বৰ্তমান এতিয়া মই কালাৰ মাৰিখিনি দৰ্জা চৰ্জা লগাইখিনি বৰ্তমান মই দেখুওৱা নাছিলোঁ তো মই দেখাবলৈ চেষ্টা কৰিম তো এই হ'ল মোৰ কিচেন ৰুম বৰ্তমানৰ কাৰণে তো সন্মুখত মই দৰ্জা এটা লগোৱা নাই কিন্তু দৰ্জা লগাব লাগে ঠিক আছে বাৰু মই দৰ্জাখন লগাই দিম দৰ্জা লগাম বা টিং পিটি দিম কিয় কি মোৰ কিচেন ৰুম মই এই দৰ্জাটো মোৰ ব্লক হ'ব লাগিব তেতিয়াই মোৰ কিচেন ৰুম হ'ব যদি ইয়াত এনেকৈ থাকে বুলি মোৰ ব্লক নহ'ব কিয় দৰ্জা লগাই দিম বা টিং লগাই দিম ঠিক আছে তাৰপিছত দৰ্জাটো হৈ গ'ল ইয়াত তাৰপিছত দোস্ত আকৌ ঘৰৰ ৰুমটো আপোনালোকক মই কৈছেই চাগে সেইটো ভিডিঅ'ত তো গাইজ মই চাফ চিকুণ কৰিলোঁ এই ৰুমত তাৰপিছত খিৰিকী দুপাল্লা খিৰিকী পিছত লগাই দিম ঠিক আছে তাৰপিছতে এই ৰুমত আহিলোঁ এইটো ৰুমত সোমালোঁ তাৰপিছত এই ৰুমত এইটো খিৰিকী লগাই দিলোঁ ঠিক আছে এই খিৰিকী লগাইছোঁ তাৰপিছতে আকৌ খিৰিকী লগাব বাকী আছে ইয়াতে খিৰিকী লগাই দিলোঁ সেইটো হ'ল সোমাই দিলে হৈ গ'ল লগাই দিলে হৈ গ'ল খিৰিকী ঠিক আছে তাৰপিছতে তো গাইজ তেনেকৈ আজিৰ ভিডিঅ'লৈ মই বহুত কাম কৰিছোঁ এইকেইদিন ঘৰৰ কাম বহুত ব্যস্ত সেইবুলি মই ভিডিঅ' বনাব পৰা নাই তো গাইজ আকৌ মই যাব লাগিব এতিয়া ৰেচন চাউল ল'বলৈ কাৰণে 3 দিন 4 দিন হৈ গ'ল ৰেচন ল'ব যোৱাই নাই তো ৰেচন ল'ব যাব লাগিব তো গাইজ এইকেইদিন বহুত ভাগৰ লাগিছে মই বহুত ভাগৰ লাগিছে এইকেইদিন ঘৰত কাম কৰি আছোঁ অকণমানো মোবাইল চুবলৈ সময়ে নাই মোবাইল ধৰিবলৈ সময়ে নাই ইমান ব্যস্ত মই এইকেইদিন ঘৰৰ কাম কৰিখিনি তো কেতিয়া হ'ব বুলি একদম জোৰদাৰ কৰি আছোঁ তো যেন তেন এতিয়ালৈকে বৰ্তমানটো হৈ গ'ল ঘৰ দেখিখিনি আপোনালোকে গম পাই গ'ল কিহৰ ঘৰৰ ডিজাইন দেখি পালে আপোনালোকে গম পাই যাব কিহৰ ঘৰ বুলি তো বহুত কষ্ট কৰিছোঁ বহুত কষ্টটো কৰিব লাগিব না থাকিব লাগিব খাব লাগিব জিন্দা থাকিব লাগিব নিজৰ কৰ্মটো কৰিব লাগিব না কি কওঁ সেনেকৈ আৰু নিজৰ কৰ্মটো কৰিব লাগিব তো গাইজ আমালোকৰ গাঁৱত সৰিয়হ ফুল ফুলি আছে এয়া চাক সৰিয়হ ফুল ফুলি আছে ধুনীয়া লাগি আছে তো গাইজ এতিয়া যাম চাউল ল'ব যাম ৰেচন ল'ব যাব লাগিব তো ঘৰটো এনেকুৱা দেখি পালে আপোনালোকে তো গাইজ আপোনালোকে বহুত মৰম দিছিলে তো এই ভিডিঅ'ত বহুত মৰম পাম বুলি গম পাইছোঁ আশা কৰিছোঁ তো আপোনালোকে ভাল লাগিছে যদি ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়া আজিৰ ভিডিঅ'লৈ ইয়াতে